এটা মোৰ তাত এটা চেলেঞ্জ আহিল যে ইমান ডিপাৰ্টমেণ্ট বিলাক মই কেনেকে চাম, এগ্ৰিকালচাৰ, এডুকেশ্যন, হেল্থ, বিভিন্ন ইস্যু চাব লাগে। এতিয়া বাক্সাত মানে হাই সুইচাইড হৈ আছে আমাৰ 4টা ডিষ্ট্ৰিক্টত। এই সুইচাইডটো আমি কেনেকে বন্ধ কৰিম? কিহৰ কাৰণে হৈ আছে? মেল নিউট্ৰিশ্যন বহুত বেছি আমাৰ ইয়াত। MMR IMR মৰে, এইটো চিভিল চাৰ্ভিচতো লাগিব, প্ৰশ্নবিলাক কৰিবই, গোটেই ইণ্ডিয়াৰ ৱৰ্ল্ডৰ ডাটাটো চাব লাগিব। চ' এই MMR IMR বিলাক হঠাৎ আমাৰ 2 বছৰতে চেঞ্জ হৈ গ'ল। আমার মেট্রিকৰ ৰিজাল্ট সবচে লৈ আছিল, হঠাৎ মানে একদম টপত আহি গ'ল চিৰাং জিলা আমাৰ। সায়েন্সত বাক্সা মানে টপত আহি গ'ল। তেনেকুৱা বহুত চেঞ্জেছ হৈ গ'ল। তো এই বস্তুটো কি হ'ল, মই যে সেই চিভিল চাৰ্ভিচ 1999ত এপিয়াৰ হৈছিলো, তাৰপিছত যে মই বহুত বস্তু ষ্টাডি কৰিলো, সেইটো মোক হেল্প কৰিলে মানে গভৰ্ণমেণ্টত কাম কৰাৰ কাৰণে। আৰু চব বিষয়ৰ ওপৰত মোৰ অলপ অলপ নলেজ আহি গ'ল। যেতিয়া কোনোবা কাৰোবাৰ লগত মিটিং কৰো, তেতিয়া মানে ইহঁতে সোধে যে ছাৰে এইটো ছাবজেক্টতে পঢ়িছিলে নেকি বুলি মোক, বা এইটোতে ষ্টাডি কৰিছিলে। ন, মই সেইটোত ষ্টাডি কৰা নাই, কিন্তু ইয়াৰ ওপৰত মোৰ কনচেপ্ট এটা আছে। আৰু সেই কনচেপ্টটো ল'ব লগা হ'ল মই চিভিল চাৰ্ভিচ এক্সামত এটেম্প কৰিম বুলি ভাবিছিলো সেই সময়ত। তো মই লটো কি, ইণ্ডিয়ান লটো কি, মানে ইণ্ডিয়ান IPC টো কি, ইণ্ডিয়ান পেনেল কোড, এইটো কেনেকে চলে, কোনে কি কৰে, গভৰ্ণমেণ্টৰ কনচেপ্টটো কি, ভাৰত চৰকাৰখন কেনেকে চলে, এটা প্ৰধানমন্ত্ৰী বুলি বহি আছে, কেবিনেট আছে, কিবা আছে, এই বস্তুবিলাক কি। মই কিন্তু সায়েন্সৰ ষ্টুডেণ্ট, কিন্তু এইটো বস্তুটো যেতিয়া অলপ ইণ্টাৰেষ্ট লৈ ভিতৰত সোমাই গ'লো, মোৰ বেলেগ কামত হেল্প হৈ গ'ল। এতিয়া মই এজ এ সায়েন্স ষ্টুডেণ্ট, মোৰ সায়েন্সৰ ওপৰত ইণ্টাৰেষ্টটো বহুত বেছি। এনি ইছ্যু অফ কেমেষ্ট্ৰি, এনি ইছ্যু অফ মানে বায়'লজি, এইবিলাক যদি মোৰ সন্মুখত আহে, মই পটককে ভাল পাওঁ আৰু এইটো সলভ কৰিও ভাল পাওঁ, আলোচনা কৰিও ভাল পাওঁ এজ এ সায়েন্স ষ্টুডেণ্ট। কিন্তু আৰ্টছৰ বস্তুখিনি মই পঢ়িলো, এইটো মোক বেলেগ কামত হেল্প কৰিলে। এই যে মই পলিটিকেল সায়েন্সটো পঢ়িলো, বিং এ সায়েন্স ষ্টুডেণ্ট, এইটো মোক এতিয়া ৰাজনীতি কৰাত সহায় কৰিলে, বুজিছেনে? মই যে হিষ্ট্ৰীটো পঢ়িলো, আৰু মই কবিতা পঢ়িবলৈ বাদ দিছিলো, সায়েন্সতো আৰু কবিতা নাই, কিন্তু এই যে মই অলপ চৰিত্ৰটো ৰাখিলো মানে পঢ়া, সেইটো মোক বেলেগ চাইডত হেল্প কৰিলে। এতিয়া গোটেই কবিৰ দাসৰ কবিতা বুলি ক'লে মানে গোটেই জীৱনত মানে ইভাৰগ্ৰীণ কবিতাবিলাক গোটেই জীৱনত হেল্প কৰে। সেইকাৰণে চকুৰ আগত যিমান পঢ়ে চব বস্তুৰ ওপৰত নলেজটো আয়ত্ব কৰিব লাগে। সেইটো মানে জীৱনতো সহায় কৰিব, এক্সামতো সহায় কৰিব। তো বেছি ডিষ্টাৰ্ব নকৰো মেণ্টেলি, পিছত কথা পাতিম ভালকে। ভালকে দিবা, ভালকে পঢ়িবা। আৰু আজি এইটো মানে কিছুমানৰ কাৰণে হয়তো কিছুমানে ইয়াত কোৱালিফাইড হ'ব, কিছুমানে নহ'ব, বাট মোৰ ৰিকুৱেষ্টটো এইটো কি, কেতিয়াও কোনো এটা এটেম্পটো গিভ আপ নকৰিবা। তোমাৰ জীৱনত বহুত টাইম আছে এইবিলাক কৰাৰ কাৰণে, কিন্তু যেতিয়া তুমি গোটেই এজেণ্ডাটো বেলেগ কৰি ল'বা আৰু যিটো জীৱনৰ লগত জড়িত নাই, তেতিয়া কিন্তু লাইফত ছাকচেছ হ'ব নোৱাৰিব। বহুত ল'ৰা ছোৱালী ফ্ৰাষ্ট্ৰেশ্যন হয় যে মোৰ একো নহ'ল। যিটো হ'ব লাগে সেইটোতো কৰাই নাই না, যিটো হ'ব লাগে সেইটো কৰিলেহে হ'ব। যদি এতিয়া প্ৰেক্টিচ কৰে স্পৰ্টছমেন হৈ যাবা, ভালকে পঢ়িলে IAS হৈ যাবা। এতিয়া আমাৰ 5th পজিশ্যন পাই গ'ল অসমৰ পৰা UPSC। কেনেকৈ পাই গ'ল? ইমান চিনচিয়াৰ ল'ৰা, তাৰ ইণ্টাৰভিউটো মই A to Z গাড়ীত বহি ইউটিউবত শুনিছো। মই চবৰো শুনো, মোৰতো দৰকাৰ নাই, মই এতিয়া পলিটিক্সে কৰি আছো, বাট I listen each and everyone। যেতিয়া মই গাড়ীত বহো মই সব চাই যাই থাকো, কাৰোবাৰ UPSCৰ ইণ্টাৰভিউত কি ক'লে, অমুক কি ক'লে, তমুক কি ক'লে, কাৰেণ্ট এফেয়াৰ্ছ আজি গোটেই ৱৰ্ল্ডত কি হৈ আছে সেইটো অলপ সময় চাব লাগে। ষ্টুডেণ্ট বিলাকক কি হৈ আছে, আমাৰ কি নিউজ লাগে, লোকেল, ৰিজনেল, নেশ্যনেল, ইণ্টাৰনেশ্যনেল, সেইটো এটা হেভিলি কৰি ল'ব লাগে, বহুত বেছি টাইম নালাগে। মইতো ঘণ্টা আজিলৈকে টিভিয়ে চোৱা নাই। মই টিভিত বহি নাচাওঁ, যেতিয়াৰ পৰা গুগল ওলাল, ইউটিউব ওলাল, টিভিত নবহে। টিভিত গ'লে ঘৰত কপিল শৰ্মা চাওঁ, ঘৰৰ মানুহবিলাকৰ লগত অলপ সময় কমেডি। আৰু মেক্সিমামটো হৈছে ক'ৰবাত ৱাৰ হৈছে, কিবা আপডেট ল'ব লাগে, একদম বিৰাট ক্ৰিটিকেল আজি ডিছকাশ্যন আছে অৰ্ণৱ গোস্বামীৰ লগত, কিবা লগত, সেইবিলাক সময় পালে অলপ চাওঁ। টিভিত মই দুটাই চাওঁ, কেতিয়াবা সেই পৰিয়ালৰ লগত কমেডি, নহ'লে আৰু মই একদম বহি চাব লাগে যদি ফুটবলটো কিন্তু মই বিগিনিং টু ফিনিচিং ফুটবল হ'লে আৰু চামেই মই এনেকুৱা। তো এতিয়া কি হয়, কাৰেণ্ট নিউজ বিলাক, কাৰেণ্ট এফেয়াৰ্ছ বিলাক আমি কানেক্ট কৰাৰ ব্যৱস্থা কৰিব লাগে। আৰু ষ্টুডেণ্টৰ কাৰণে এটা কথা কৈ থওঁ, মই ষ্টুডেণ্টৰ কাৰণে কাৰেণ্ট বুলি কথা নাই, বুজিছানে? কাৰেণ্টটোতো লাগে। মই যেতিয়া পঢ়িছিলো, কি কৰিছিলো, মোক এজন IPS অফিচাৰে ক'লে যে প্ৰমোদ তুম সব छोड़ो, ये सब क्या स्टूडेंट यूनियन कर रहा है,
चलो हैदराबाद कोचिंग फ्री कराऊंगा मैं कराऊंगा तुमको बोली करिला तार पिছত মই তো হায়দ্রাবাদ যাব নোৱাৰো তেতিয়া আমাৰ আন্দোলন হৈ আছে কিবা হৈ আছে মই ষ্টুডেন্ট ইউনিয়নত আছো কি কৰিলে গুটি হায়দ্রাবাদৰ পৰা 2 ট্ৰাম কিতাপ আনি মোক দি দিলে সব মানে আমাৰ কি কয় CBSE এর ক্লাস 6 7 আর 8 9 10 এর পৰা এইবিলাক মানে সিভিল সার্ভিস বোর্ড হেল্প কৰে তো মই NCERT এর কিতাপ রাতি আহি সব মিটিং সিটিং আন্দোলন কৰি 10টা বজাত গা চা ধুই 12 11টা বজাৰ পৰা পঢ়ি যাওঁ মানে 3টাক লাগি ইমান ইন্টারেস্ট লাগে কিতাপ বিলাক পঢ়ি বহুত ভাল লাগে এতিয়া এই যে UPSC টো মই দিলো এই সময়ৰ এই সিচুৱেচনত মোক অফিচাৰ এজনে মোক সহায় কৰিলে কিন্তু মই সাবজেক্ট মেটাৰটো খুব ভালকে আয়ত্ত কৰি ললো এতিয়া আমাৰ ইয়াত কোচিং সেন্টাৰ নাই ইয়াত কোনো সুবিধা নাই আমাৰ বহুত ট্যালেন্টেড ল'ৰা ছোৱালী আছে তো গতিকে এটা সময়ত কি হয় সুবিধাটো নিজে ওলাই ল'ব লাগে বুজিছেনে সুবিধাটো নিজে ওলাই ল'ব লাগে আমি এনেকুৱা নহয় কি সব মা দেউতাই ধৰি লৈ যাব এতিয়া এডুকেশনৰ এটা সাইডটো দেখা পাই মোৰ খুব দুখ লাগিছে MA পাস কৰিছে ল'ৰাজন মাকজন আন্ডাৰ মেট্ৰিক মাকে ল'ৰাৰ কাৰণে চাকৰি বিচাৰিবলৈ আহিছে মোৰ ওচৰত ল'ৰাজন MA পাস কৰিছে মাক কিন্তু আন্ডাৰ মেট্ৰিক মাকে পঢ়ালে খুৱালে ডাঙৰ দীঘল কৰিলে MA পাস কৰাৰ পিছত আন্ডাৰ মেট্ৰিক মাকজনীক হাতত ধৰি লৈ যাব লাগে না আন্ডাৰ মেট্ৰিক মাকজনীয়ে তাক আকৌ হাতত ধৰি লৈ যাব লাগে MA পাস কৰা চাকচোন শিক্ষাটো কিমান উল্টা হৈ গ'ল হা আমাৰতো মেট্ৰিক পাস কৰাৰ আগৰে পৰাই মাকটো কোনোদিনে মোৰ মা তেনেকৈ নাজানিছিল মৰম কৰা ভাত খোৱা সব কামটো কৰিছিলে বাট দুনিয়াখন কোনফালে গৈ আছে নাজানিছিলে আৰু মোক মাক কোনোদিন প্ৰেছাৰো দিয়া নাই মই নিজে ষ্ট্ৰাগল কৰিছো তো এতিয়া মই কৈছো আমাৰ ল'ৰা ছোৱালীখিনিক তোমালোকে অলপ মানে নিজকে এটা কনফিডেন্স বিল্ডিংটো কৰি ল'বা কাৰণ এতিয়া যদি দিল্লীত জন্ম পালে হয় মুম্বাইত জন্ম পালে হয় তেনেকুৱা বেলেগ জায়গাত জন্ম পালে হয় এই সুবিধাবিলাক পালে হয় কিন্তু ৰুৰেল এৰিয়াত এইখিনি সুবিধা নাই কিন্তু এতিয়া ডিজিটালাইজেশন হৈ যোৱাৰ লগে লগে গ্লোবালাইজেশন হৈ যোৱাৰ লগে লগে ইমান সুযোগ আহিছে প্ৰতিবাৰ যি বিচাৰে তাকে পাব পাৰে কিন্তু আমি নকৰি পেলাই কি হয় আমি মানে কনফিডেন্স লেস হৈ পেলাই বহি থাকো কনফিডেন্স নাই আমাৰ ইটোৰ কাৰণে আজি কি হৈছে এটা চাকৰি ওলালে 10,000 এপ্লাই কৰে এতিয়া আমাৰ তাত সেক্ৰেটাৰিয়েটত 35টা পোষ্ট ওলাইছে BTC কিমান এপ্লাই কৰিছে 8,000 35টা পোষ্টত 8,000 এপ্লাই কৰিছে 8,000 এপ্লাই কৰাটো ডাঙৰ কথা নহয় এপ্লাই কৰিবই যেহেতু চাকৰি ওলাইছে বাট বেলেগ অপচনত নাযায় এতিয়া আৰু এটা সবেই ভাবে সরকারি চাকৰিটো হৈ গ'লে মোৰ সব হৈ গ'ল বৰষুণ বতাহ ধুমুহা যি আহি থাকে দৰমহা এটা পাই থাকিম কিন্তু মোৰ এটা উল্টা আছিলে মই ভাবিছিলো আগতে সৰুতে এটা জায়গাত মই 30 বছৰ যাব নোৱাৰো দে মোৰ মেন্টেলি মই এইটো নকৰো মানে আৰু ব্ৰেইনটো ব্লক হৈ যায় বুজিছানে আজি কেৰাণী চাকৰি এটা লৈ গ'ল তুমি MA পাস আছিলা বহুত ভাল ষ্টুডেন্ট আছিলা ব্ৰাইট ষ্টুডেন্ট আছিলা যিদিনা সদায় ৰাতিপুৱাৰ পৰা এইটো টাইম মাৰিয়া তোমাৰ গোটেই বস্তুটো খেৰ হৈ গ'ল যিখিনি টেলেন্ট আছিলে যিখিনি কেপাচিটি थाखो जेसेयाव मुं थिसननो हांखुर जानाय फरायसाफोरनि थाखाय मोनसे गोनां फोसावथाय रौता नर्थ इस्ट पाब्लिक फरायसालिया नोंथांमोननो मोनसे गोजोनथाव खौरां लाबोदों CBSE जों गनायथि मोननाय रौतानि मुंदांखा नर्थ इस्ट पाब्लिक स्कुलाव दायो थाखो जेसेनि मुं थिसननाया सोलिगासिनो साइन्स आरो आर्ट्स मोन्नैबो स्ट्रीमनि थाखाय रौतानि नर्थ इस्ट पाब्लिक स्कुलाव मुं थिसननाया सोलिगासिनो बे फरायसालियाव थाखोनि फराफारि आयदा फोरोंथायजों लोगोसेयैनो JEE NEET CUET इन्जिनियारिं मेडिकल एन्ट्रेन्स आनजादनि थाखाय उफ्रा फोरोंथायबो होनाय जायो बे फरायसालियाव बिजाब बाख्रि फरायसाफोरनि थाखाय हस्टेल आरो गेलेनाय मोसानाय बायदि बायदि केरिकुलार एक्टिभिटिसनि सुबिदा दं गोसो गुदुं फरायसाफोरा दिनैनो दानो नैबे मबाइल नम्बर 8638605769 नङाब्ला 9435184298 आव थोंजों सोलाद लानो हागोन